আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটা মূলা আৰু মাগুৰ মাছৰ ৰেচিপি। এয়া মই এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। হাফ ফ্ৰাইলৈকে ইয়াক ভাজি থাকিম। এনেকৈ কৰি মই ভাজি আছোঁ। এতিয়া অলপ গৰম কৰি থোৱা পানী দি দিম। আপোনালোকৰ হিচাপ অনুসাৰে দিব। মই এমগ দিছোঁ ইয়াতে। তাৰপাছত সিজিবলৈ ঢাকন লগাই দিম। অলপ আধা সিজা হোৱাৰ পাছত মই ইয়াত মাছখিনি দি দিম। এয়া মোৰ এতিয়া তৈয়াৰ হৈ গ'ল। এনেকৈ বনাবচোন, বহুত টেষ্টি লাগে খাই।